Dhansiri MEC constituency along Unity, Victory and Prosperity Rally Kedo. Kardom Kechengsi Adab Abirta DY 365 Penangawan Pia Birta Arjuita. Number 19 Dhansiri MEC constituency along Unity, Victory and Prosperity Rally ke Pamampong. Niphai kora pli bhomta ni BJP atompen rally kedo. Ladak chetong dun CM akhai Dr. Tudiram Ronghan, MP Horen Singh be lapen MLA Dor Singh Ronghan, lapen tim Karbi Anglong atum kedo anta nang chetong dun lo. Rally along Bang Suri sose amunit atum chetong dun. Pen mai bang misen me et pen pachun pon lo. Tangte mai along alam le arjuita. যোগদান কৰিছে তেখেতসকলক মই কাৰ্বিআংলং অট'নমাছ কাউন্সিল হয় টিম কাৰ্বিআংলং হয় মই আন্তৰিক অভিনন্দন আৰু তেওঁলোকৰ লগত কাৰণে মই শলাগ লৈছো আৰু ধন্যবাদ জনাইছো। উন্নয়নৰ সভাত আয়োজন কৰাইছো প্ৰত্যেক MEC সমষ্টিৰ একতা জয় উন্নয়নৰ সভাত আমি আয়োজন কৰাইছো। যোৱা কাৰ্বিআংলং অট'নমাছ কাউন্সিলত নিৰ্বাচনত প্ৰত্যেক MEC সমষ্টিৰ আমি গৈছিলোঁ আৰু টিম কাৰ্বিআংলং ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতে প্ৰত্যেক MEC সমষ্টিত গৈ ৰাইজৰ লগত কিছুমান প্ৰতিশ্ৰুতি দি আহিছে আৰু ঘোষণা কৰি আহিছে। সেই গোটেইখিনি প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে আৰু কাৰ্বিআংলং ৰাইজে সকলো জাতি জনগোষ্ঠী মিলি কাৰ্বিআংলং ৰাজনীতিৰ ইতিহাস ৰচনা কৰিছে। প্ৰথমবাৰ বিৰোধী শূন্য 26টা সমষ্টিত সমান্তৰাল হিচাপে বিজেপিত আছে। তাৰ কাৰণে আমি একতা উন্নয়ন এই সভাত আমি আয়োজন কৰা হৈছে। গতিকে আজি ধনচিৰি এৰিয়া নিৰ্বাচন সময় ডিফু টু ধনচিৰি ৰাস্তা 26 কিলোমিটাৰৰ ৰাস্তা এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতি দিছে। সেই প্ৰতিশ্ৰুতিতে মতে সেই ৰাস্তাটো এতিয়া কাম চলি আছে, কাম আৰম্ভ হৈ আছে আৰু 5 মাহৰ ভিতৰতে সেই গোটেইখিনি কামৰ সম্পূৰ্ণ হ'ব। গতিকে এনেধৰণৰ কাৰ্বিআংলঙৰ 26টা সমষ্টিত সমান্তৰাল হিচাপে যিবিলাকৰ কাম আমি উন্নয়নবিলাকৰ কাম আৰু যিবিলাকৰ আমি ঘূৰিছোঁ আঁচনিবিলাক যিটো লৈছোঁ কাৰ্বিআংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ লগত মিলি যিবিলাক আঁচনি লোৱা হৈছে জল জীৱন মিছনৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ আৰু আঁচনি ধৰক যেনেবা আমাৰ দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ পৰিয়ালবিলাকৰ বিনামূলীয়া ৰেচন কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি অৰুণোদয় ফেজ 2 কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি PMAY ঘৰৰ পৰা দিয়াৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰত কাৰ্ডত দিয়াৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আৰু চেল্ফ হেল্প গ্ৰুপবিলাকক যিটো বিনামূলীয়া তেওঁলোকৰ একাউণ্টত 10,000 পৰা আৰম্ভ কৰি 1 লাখ 2 লাখলৈকে সেই গোটেইখিনি আৰু নিবনুৱা সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত সেই গোটেইখিনি যিবিলাকৰ নিবনুৱা যিবিলাকৰ চাকৰি পোৱা নাই তেওঁলোকৰ কাৰণে যে চৰকাৰে 0 ইণ্টাৰেষ্টত 2 লাখ টকা লোন দিয়া হ'ব আৰু যিবিলাকৰ টেকনিকেল পাৰ্চন যিবিলাকৰ BE পাছ কৰিছে যিবিলাকৰ বেলেগ এগ্ৰিকালচাৰ BSc পাছ কৰিছে কোনোবা ভেটেৰিনেৰী ডক্টৰ পাছ কৰিছে তেওঁলোকৰ চেল্ফ ডিপেণ্ডেণ্ট নিজৰ ভৰি নিজে থিয় হৈ কৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা এতিয়া 5 লাখ টকা লোন দিয়া হ'ব। এনেধৰণৰ আমি প্ৰত্যেক MEC সমষ্টিত আমি সভাখন আয়োজন কৰা গৈ আছে। ইউনিটি ভিক্টৰী এণ্ড প্ৰস্পেৰিটি আমি একতা হৈ আমি ভিক্টৰী কৰিছোঁ মানে 26টা সমষ্টিত। গতিকে সেই আৰু আজি এই সভাৰ লগতে খাপ মিলাই যে বেলেগৰ ৰাজনৈতিক দলৰ পৰা আজি ধনচিৰি এৰিয়া মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা উপসভাপতিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আজি যোগদান কৰা হৈছে। প্ৰায় লিষ্টৰ মতে প্ৰায় 700কৈ অধিক পৰিয়ালে যি কংগ্ৰেছৰ পৰা আৰু বেলেগৰ ৰাজনৈতিক দলৰ পৰা আমাক ত্যাগ কৰি ইয়াত BJP দলত যোগদান কৰে।